আপোনালোকৰ কাৰণে এটা ৰিপৰ্ট কৰিছোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ত্ৰিভুজৰ যুগ্মাংগ এটা জাপানৰ মিনামোটা ৰোগৰ কাৰণ হৈছে আৰ্ছেনিক। জল প্ৰদূষণৰ কাৰণে এইটো ৰোগ হৈছিলে। আৰু তাৰপিছত ফ্ৰিয়নবোৰ হৈছে এটা বায়ু প্ৰদূষক, হেপাটাইটিছ ভাইৰাছৰ কাৰণে হয়। বিশ্বত সৰ্বাধিক প্ৰদূষিত নদীখন হৈছে গংগা। বায়ুত অধিক পৰিমাণে থকা গেছবিধৰ নাম হৈছে নাইট্ৰজেন গেছ। এমিবিয়া গ্ৰহণীৰ কাৰণ হৈছে পতজোৱা। ইটা ৰোগৰ কাৰণ হৈছে কেডমিয়ান। আৰু বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে পালন কৰা হয়। এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে আঁকিব পৰা সৰলৰেখাৰ সংখ্যা হৈছে অসংখ্য। দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে আঁকিব পৰা সৰলৰেখা হৈছে এডাল। এটা ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ সংখ্যা হৈছে 3। এটা ত্ৰিভুজৰ কৰ্ণৰ সংখ্যা হৈছে 0। এটা ত্ৰিভুজৰ 3টা কোণৰ সমষ্টি 180 ডিগ্ৰী। এটা সূক্ষ্ম বহুভুজৰ 3টা বাহু থাকিলে তাক কোৱা হয় সমবাহু ত্ৰিভুজ। এটা চতুৰ্ভুজৰ 4টা কোণৰ যোগফল 360 ডিগ্ৰী। এটা কোণৰ সমষ্টিক ত্ৰিভুজ বুলি কোৱা হয়।